লুমেন ফিল্ড ষ্টেডিয়ামৰ ফ্ৰণ্টত আছোঁ। বেলজিয়াম ভাৰ্চেছ চেনেগাল মেচখন উপভোগ কৰিম। চিয়াটল চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিয়াটল চহৰত আমি আছোঁ। আমি জুবিন দাৰ ফটো সম্বলিত টি চাৰ্ট পৰিধান কৰি আহিছোঁ। আপোনালোকে জানে জুবিন গাৰ্গে ফুটবল কিমান ভাল পাইছিল। আজি আমাৰ যদি হিয়াৰ আমঠু অসমীয়াৰ প্ৰাণৰ প্ৰাণ যদি জুবিন গাৰ্গ যদি জীয়াই থাকিল হ'লে তেখেতে নিশ্চয় আহিল হ'লে, কাৰণ ইয়াৰ আগতে ৰাছিয়া ৱৰ্ল্ড কাপ, কাটাৰ ৱৰ্ল্ড কাপ সকলোতে তেওঁ মানে ফুটবল ৱৰ্ল্ড কাপ চাবলৈ গৈছিল। আমি আশা কৰোঁ আজি ইয়াৰ ফিফা ৱৰ্ল্ড কাপৰ যিটো ব্ৰডকাষ্টিং কেমেৰা যদিহে আমাৰ ওপৰত এবাৰ পৰে তেতিয়াহ'লে আমাৰ জীৱন ধন্য হ'ব, কাৰণ আমি জুবিন গাৰ্গৰ ফটো সম্বলিত টি চাৰ্ট পৰিধান কৰি আহিছোঁ। যাতে মানে আমি আশা কৰিছোঁ যাতে জুবিন দাৰ ফটো সম্বলিত টি চাৰ্টৰ ওপৰত এবাৰ কেমেৰাৰ দৃষ্টি পৰে আৰু গোটেই পৃথিৱীয়ে জুবিন গাৰ্গক যাতে ইয়াৰ পৰা দেখে। জয় জুবিন দা, জয় জুবিন দা। আমি সুদূৰ অসমৰ পৰা আহি পেলাই লুমেন ফিল্ড ষ্টেডিয়ামত উপস্থিত হৈছোঁ এখন খেল উপভোগ কৰিবৰ কাৰণে, চেনেগাল ভাৰ্চেছ বেলজিয়াম। ইয়াৰ পাছত আমাৰ দ্বিতীয়খন খেল ডালাছত আছে। আমি এতিয়া চিয়াটল চহৰত আছোঁ, আমেৰিকাৰ চিয়াটল চহৰ। কিন্তু খুব দুখেৰে সৈতে আমি আহি পেলাই ইয়াত উপস্থিত হৈছোঁ। আজি যদি জুবিন দা থাকিল হ'লে তেতিয়াহ'লে এইটো ৱৰ্ল্ড কাপত তেখেতে নিশ্চয় আহিল হ'লে, কাৰণ ইয়াৰ আগতে তেখেতে 2018 চনৰ ৰাছিয়া ৱৰ্ল্ড কাপত তেখেত গৈছিল, তেখেত কাটাৰ ৱৰ্ল্ড কাপত তেখেত গৈছিলে। কিন্তু আজি যদি তেখেত থকা হ'লে তেখেত নিশ্চয় আহি পেলাই ইয়াতে আহি পেলাই মেচ চাবলৈ আহিল হ'লে। তেখেতে আপোনালোকে জানে তেখেতে ফুটবলৰ উত্তৰণৰ কাৰণে কিমান কি কাম কৰিছিলে। তেওঁ অসমৰ নৱপ্ৰজন্ম আৰু ভাৰতৰ টীমটো ফিফা ৱৰ্ল্ড কাপত চাবলৈ বিচাৰিছিলে। সেইটো তেখেতৰ আশা আছিল আৰু নৰ্থ ইষ্টৰ ফুটবলৰ উত্তৰণৰ কাৰণে বহুতেই কাম কৰিছিল।